Hello students, so today we will discuss the exercise 1.1 আৰু 1.1 or question number 1 or যিকিটা parts আছে so হেকিটা parts আমি কৰিম তো সোৱা ভিডিওত question number 1 ৰ পৰা question number last লৈকে থাকিব মানে ফাৰ্স্ট টু লাষ্ট কোৱেশ্চন থাকিব এটা ডাঙৰ ভিডিও হ'ব ঠিক আছে আৰু শৰ্ট ভিডিও দিম যিবিলাক ভিডিওত কি হ'ব কোৱেশ্চন নম্বৰ 1 থাকিব এটা ভিডিওত কোৱেশ্চন নম্বৰ 2 থাকিব এটা ভিডিওত সো এনেকেও দিয়া হ'ব মানে সেপাৰেট ভিডিও দিয়া হ'ব আৰু এটা ভিডিওত গোটেইখিনি এক্সাৰসাইজত যি কেইটা কোৱেশ্চন আছে সকলো কেইটা কোৱেশ্চন কিন্তু থাকিব ঠিক আছে এটো বুজি লবা সো আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 1 ৰ পৰা সো কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে সোৱা সো কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে হুইচ অফ দা ফলোইংস আৰ সেট তলৰ কোনবিলাক সেট হয় justify your answer মানে যি আমি answer দিম তাৰ justify ও দিব লাগিব ঠিক আছে সো 1 by 1 কৰি আছো সো ফাৰ্স্টত কি আছে ফাৰ্স্ট নম্বৰত আছে the collections of all the months of a year beginning with the letter j যে লেটাৰেৰে আৰম্ভ হোৱা যিবিকেটা মান্থস আছে সেই কেটাৰ সেট এটো এটা সেট হবে নে নহব তোমালোকে কিন্তু ক'ব লাগিব ঠিক আছে কিন্তু এটা এটা সেট হ'ব কাৰণ আমি যদি জানুৱাৰীৰ পৰা স্টাৰ্ট কৰো সাপোজ জানুৱাৰী টু কি আছে জে দি আহিছে জানুৱাৰী ঠিক আছে তাৰ পিছত কি আছে জুন আছে তাৰ পিছত কি আছে জুলাই আছে ঠিক আছে সো আমি তিনিটা মান্থে পাম জেৰে স্টাৰ্ট হোৱা ঠিক আছে সো আমি এনেকে সলিউশনটো লিখিব পাৰো সাপোজ আমাৰ কি আছে সলিউশন মই দিলো সাপোজ সলিউশন দিলো মই যদি মই সেটটো লিখি কি হ'ব সোৱা সেট যদি মই লিখিম কি হ'ব সাপোজ ইয়াত হ'ব জানুৱাৰী জুন এন্ড জুলাই সো এটো আমাৰ সেট হ'ব সেট হৈছে মানে এটো এটা ওয়েল ডিফাইন্ড কালেকশন হয় আৰু ওয়েল ডিফাইন্ড কালেকশন হোৱাৰ কাৰণে কিন্তু এটো এটা সেট হৈছে সো আমি জাস্টিফাই কেনেকৈ কৰিম সো জাস্টিফাই আমি কৰিব পাৰো দিস ইজ এ ওয়েল ডিফাইন্ড কালেকশন therefore this is a set simply আমি এখিনি লিখি দিলে হৈ যাব সো মই এখিনি ফটাফট লিখি আছো সো কি দিয়া হল সেট টু দিয়া হল জানুৱাৰী জুন এন্ড জুলাই সেট হৈছে তাৰ পিছত কি দিস ইজ এ ওয়েল ডিফাইন্ড কালেকশন টু ওয়েল ডিফাইন্ড therefore this is a set হৈ গৈছে simply হৈ গৈছে সো এইটোৰ সলিউশন হৈ গৈছে দেন আমি সেকেন্ড নম্বৰ কোৱেশ্চনটো চাম the collections of most talented writers of India মানে ইন্ডিয়াৰ most talented writer-ৰ এটা সেট সো এইটো সেট হ'ব নে নহব সো এইটো কিন্তু এটা সেট নহয় সেট কিয় নহয় সাপোজ মোস্ট টেলেন্টেড সাপোজ মই তোমাক খুদিলো তোমাৰ মতে আনসাৰটো বেলেগ হ'ব আৰু এজনক খুদিলো তাৰ মতে এটা বেলেগ হ'ব মানে পাৰসন টু পাৰসন ভেৰি কৰিব মানে যেটো আনসাৰ হ'ব সকলোৰ মতে সেম নহব আৰু সেম যেতিয়া নহব তেতিয়া কিন্তু এটো সেট নহয় সেট হ'বলৈ হলে কি হ'ব লাগিব পাৰসন টু পাৰসন সেম হ'ব লাগিব শুড নট চেঞ্জ ঠিক আছে সো এটো কিন্তু এটা সেট নহয় সো আমি আনসাৰটো লিখিব লাগিব কেনেকৈ লিখিম সো আমি সিম্পলি সলিউশন দি লিখিব পাৰো this is not a well defined collection ঠিক আছে it's vary from person to person মানে vary কৰিব person to person therefore this is not a set so simply আমি লিখি দিব পাৰো solution to মই ফটাফট লিখি আছো সোৱা it is not well defined মানে এইটো well defined collection নহয় it's vary from person to person vary কৰিব this is not a set therefore this is not a set ঠিক আছে মই এখিনি দি দিছো সো এখিনি হৈ গল তাৰ পিছত থাৰ্ড নম্বৰ কোৱেশ্চনটো কি আছে সোৱা a team of 11 best cricket batsmen of the world মানে world-or 11 best cricket batsmen-or এটা set so এটো set হ'বনে এটো সেট নহয় কিয় নহয় কাৰণ পাৰসন টু পাৰসন ভেৰি কৰিব যেতিয়া বেস্ট বেটসম্যান আহিব সাপোজ পাৰসন টু পাৰসন অপিনিয়নটো বেলেগ হ'ব সাপোজ এজনৰ মতে যদি এটা হয় হেতু কিন্তু আন এজনৰ মতে হেতু নহব পাৰসন টু পাৰসন ভেৰি কৰিব সেই কাৰণে এইটো এটা সেট নহয় সো সিম্পলি ওপৰত যেটো আনসাৰ লিখিছো হে আনসাৰটো যদি মই ইয়াত পেস্ট কৰি দিও হৈ যাব ঠিক আছে সো মই ফটাফট ইয়াত লিখি আছো সো থাৰ্ড নম্বৰ কোৱেশ্চনৰ আনসাৰটো লিখা হৈ গল মানে সোৱা ইট ইজ নট ওয়েল ডিফাইন্ড মানে এটো ওয়েল ডিফাইন্ড কালেকশন নহয় পাৰসন টু পাৰসন ভেৰি কৰে therefore this is not a set সো আমাৰ থাৰ্ড নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হৈ গৈছে সো আমি নেক্সট পেজত যাম আৰু নেক্সট পেজত যাই বাকি কেটা কোৱেশ্চনৰ আনসাৰ চাম ফোৰ নম্বৰ কোৱেশ্চনটো দিয়া আছে সোৱা ফোৰ নম্বৰ কোৱেশ্চনটো হল the collection of all boys in your class তোমাৰ ক্লাছৰ যি কেইজন বয়জ আছে বয়জৰ কি হল সেট সো এইটো এটা সেট হ'বনে হ'ব কাৰণ ক্লাছৰুমত ফিক্সড নাম্বাৰ বয়জ আছে আৰু সকলো মতে হেতু সেম হয় পাৰসন টু পাৰসন ভেৰি নহয় কিন্তু সো এইটো এটা সেট হয় সো আমি কেনেকৈ লিখিম সোৱা সো আমি আনসাৰত কি লিখিলো সলিউশন দিছো দিস ইজ ওয়েল ডিফাইন্ড কালেকশন ঠিক আছে এনিওয়ান ক্যান আইডেন্টিফাই দ্য নাম্বাৰস অফ বয়জ ইন ক্লাছ সো যিকোনো মানুহে আইডেন্টিফাই কৰিব পাৰে therefore this is a set ঠিক আছে হৈ গৈছে আনসাৰ হৈ গৈছে সো আমি ফিফথ নম্বৰ কোৱেশ্চনটো চাম ফিফথ নম্বৰ কোৱেশ্চনত কি দিয়া আছে the collections of all natural numbers less than 100 মানে 100 কে তলৰ natural number-ৰ set so এইটো set হয় নে এইটো set হয় কেনেকৈ লিখিম সোৱা
সো এনসাৰটো মই এনেকৈ লিখি দিছোঁ চোৱা সাপোজ মই যদি এটা সেট বনাই লওঁ সেট কি হ'ব 1 পৰা 99 লৈকে হ'ব নেচাৰেল নাম্বাৰ সো এইটো এটা সেট হয় আৰু এইটো পাৰ্চেন্ট টু পাৰ্চেন্ট ভেৰি নকৰে ঠিক আছে আৰু ইট ইজ এ ৱেল ডিফাইন্ড কালেকশ্যন মানে সকলোৰ মতে সেম হ'ব এই পাৰ্চেন্ট টু পাৰ্চেন্ট ভেৰি নকৰে ৱেল ডিফাইন্ড কালেকশ্যন হয় দেয়াৰফৰ দিছ ইজ এ সেট ঠিক আছে সো 5th নম্বৰ কুৱেশ্যনৰ এনসাৰটো হৈ গ'ল তাৰপিছত আমি চাম 6th নম্বৰ কুৱেশ্যন 6th number question to hoise a collections of novels written by the writer Munshi Premchand ki hol Munshi Premchand likha novels or eta set etu set hobo ne etu set hobo karon Munshi Premchand likha jiketa novel ase etu eta countable number hoy fixed number hoy aru hokolo mote same hoy person to person vary no kore thik ase so ami keneke likhim hetu sailwa so ami answer to kene dore likhibo paru soa solution it is well defined collection hoy anyone can identify the novels written by Munshi Premchand jikono manuhe kintu etu identify koribo pare ba etu person to person same hobo different no hoy therefore this is a set ঠিক আছে হৈ গৈছে আমি নেক্সট কোৱেশ্চনত যাম নেক্সট কোৱেশ্চনটো হৈছে the collections of all even integers or collection so etu কি হ'ব আমি যদি সেট বনাই লও এটো সাপোজ মই যদি এটো সেট লিখো সাপোজ সলিউশন দি ললো মই সাপোজ মই যদি সাপোজ সেট নাম এ দিলো আৰু সেট যদি মই লও ইভেন কি হল ইন্টিজার্স সো স্টার্ট হ'ব মাইনাসৰ পৰা সাপোজ -4 হল -2 হল তাৰ পিছত কি আছে সাপোজ +2 হ'ব +4 হ'ব সো এনেকৈ গৈ থাকিব সো এটো কিন্তু এটা যিকোনো এটা ফিক্স নাম্বার বা এটো সকলো মতে সেম হ'ব পার্সন টু পার্সন আৰু ডিফারেন্ট হ'ব সেই কাৰণে কিন্তু এটো এটা সেট হ'ব এটো এটা সেট হ'ব ৱেল ডিফাইন্ড কালেকশ্যন হয় এটো ঠিক আছে সো আমি কেনেকৈ লিখিম জাস্টিফাই কেনেকৈ কৰিম সোৱা সো ইয়াত আমি কেনেকৈ লিখিছো সেটটো লিখিছো সেটটো লিখাৰ পিছত ইট ইজ ৱেল ডিফাইন্ড কালেকশ্যন হয় therefore this is a set ঠিক আছে এখিনি লিখি দিলে হৈ যাব কোনো প্ৰবলেম নাই তাৰ পিছত কি হল 8th নম্বৰ কোৱেশ্চনটো আছে 8th নম্বৰ the collections of all question in this chapter মানে এই চেপ্টাৰৰ গুটেইখিনি কোৱেশ্চনৰ এটা কালেকশ্যন এটো সেট হ'ব নে নহব সো এটো এটা সেট হ'ব ফিক্স নাম্বাৰ হয় যিকিটা কোৱেশ্চন আছে ফিক্সড নাম্বাৰত আছে আৰু পাৰ্সন টু পাৰ্সন ভেৰি নহব সো এটো এটা সেট হ'ব সো আমি কেনেকৈ লিখিম হেতু সোৱা সো আমি এনসাৰটো কেনেকৈ লিখিছো সোৱা it is well defined collection to well defined anyone can identify the numbers of question in this chapter therefore this is a set so হৈ গৈছে সলিউশনটো হৈ গৈছে so next question to hoise next and last question hetu hol question number 9 a collections of most dangerous animals in the world a prithivir most dangerous animals or set so etu kintu person to person vary koribo etu person to person same nohoy therefore this is not a set ঠিক আছে so আমি কেনেকৈ লিখিম হেতু সোৱা so এনেকৈ আমি সলিউশনটো লিখিব পাৰো it is not a well defined collection it's vary from person to person therefore this is not a set so এনেকৈ আমি লিখিব পাৰো so আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ 9টা পাৰ্টস কমপ্লিট হল so আমি কোৱেশ্চন নম্বৰ 2 কৰাৰ কাৰণে নেক্সট পেজত যাম